নমস্কাৰ কণমানিহঁত তোমালোক আটাইকে কিডছ অফ আছামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 1ৰ পৰা 10লৈ যোগৰ নেউতাখন পঢ়িবলৈ শিকো আহা। প্ৰথমে আমি চাওঁ আহা 1 আৰু 2 ঘৰৰ যোগৰ নেউতাখন। তোমালোকে কেনেকৈ পঢ়িবা? 1 ঘৰৰ যোগৰ নেউতাখন মন কৰা। প্ৰথমে দিয়া আছে 1 + 1 = 2। তাৰ মানে এটা বস্তুৰ লগত যদি এটা বস্তু লগ লগাই দিয়া হয় তেতিয়া কেইটা হ'ব? দুটা হ'ব। গতিকে লিখিছে যে 1 + 1 = 2। আকৌ এটা বস্তুৰ লগত যদি দুটা বস্তু লগ লগাই দিয়া তেতিয়া তিনিটা হ'ব। গতিকে লিখিব লাগিব 1 + 2 = 3। এতিয়া আমি পঢ়িম কেনেকৈ চোৱা। প্ৰথম শাৰীটো চোৱা। 1 + 1 = 2। আমি পঢ়িব লাগিব একে একে। তাৰ মানে এটা বস্তুৰ লগত এটা বস্তু লগ লাগিছে। লগ লাগি কেইটা হৈছে? দুটা হৈছে। আমি ক'ব লাগিব একে একে 2। এটা বস্তুৰ লগত এটা বস্তু লগ লাগিলে দুটা হ'ব। এতিয়া আমি এনেকৈ পঢ়িব লাগিব। তাৰ পিছৰ শাৰীত চোৱা, এটাৰ লগত দুটা বস্তু একে 2। এটাৰ লগত দুটা বস্তু লগ লগালে তিনিটা হয়। গতিকে একে 2 3। আমি এনেকৈ পঢ়িব লাগিব। কণমানিহঁত এতিয়া আমি নেউতাখন পঢ়িবলৈ শিকো আহা। প্ৰথম শাৰীটো চোৱা। একে একে 2, একে 2 3, একে 3 4, একে 4 5, একে 5 6, একে 6 7, একে 7 8, একে 8 9, একে 9 10, একে 10 11। আমি 1ৰ ঘৰ নেউতাখনৰ নিচিনাকৈ আমি 2 ঘৰ নেউতাখনো পঢ়িব লাগিব। দুটাৰ লগত এটা লগ লগালে তিনিটা হয়। 2 1 3, 2 2 4, 2 3 5, 2 4 6, 2 5 7, 2 6 8, 2 7 9, 2 8 10, 2 9 11, 2 10 12। 3 ঘৰ নেউতাখন 3 1 4, 3 2 5, 3 3 6, 3 4 7, 3 5 8, 3 6 9, 3 7 10, 3 8 11, 3 9 12, 3 10 13। 4 1 5, 4 2 6, 4 3 7, 4 4 8, 4 5 9, 4 6 10, 4 7 11, 4 8 12, 4 9 13, 4 10 14। 5 1 6, 5 2 7, 5 3 8, 5 4 9, 5 5 10, 5 6 11, 5 7 12, 5 8 13, 5 9 14, 5 10 15। 6 1 7, 6 2 8, 6 3 9, 6 4 10, 6 5 11, 6 6 12, 6 7 13, 6 8 14, 6 9 15, 6 10 16। 7 1 8, 7 2 9, 7 3 10, 7 4 11, 7 5 12, 7 6 13, 7 7 14, 7 8 15, 7 9 16, 7 10 17। 8 1 9, 8 2 10, 8 3 11, 8 4 12, 8 5 13, 8 6 14, 8 7 15, 8 8 16, 8 9 17, 8 10 18। 9 1 10, 9 2 11, 9 3 12, 9 4 13, 9 5 14, 9 6 15, 9 7 16, 9 8 17, 9 9 18, 9 10 19। 10 1 11, 10 2 12, 10 3 13, 10 4 14, 10 5 15, 10 6 16, 10 7 17, 10 8 18, 10 9 19, 10 10 20। কণমানিহঁত তোমালোকে এতিয়া যোগৰ নেউতাখন এনেকৈ পঢ়াৰ অভ্যাস কৰিবাচোন আৰু এনেকৈ পঢ়ি পঢ়ি তোমালোকে নেউতাখন মুখস্থ কৰি পেলাবা। কণমানিহঁত আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। নতুন ভিডিঅ'ৰ সৈতে তোমালোকক আকৌ লগ পাম বুলি আশা কৰিলোঁ। নমস্কাৰ।